ঐতিহ্যমণ্ডিত ডিফু ক্লাবৰ উদ্যোগত তথা ডিফু কলাকেন্দ্ৰ আৰু খবৰ 24x7 সহযোগত এইবাৰ আমি আমাৰ ভাৰতৰত্ন তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ ডিফু ক্লাব প্ৰাংগণত। এই অনুষ্ঠানত আমি 4 তাৰিখে নৃত্যৰ প্ৰতিযোগিতা ভূপেন হাজৰিকাৰ গীতৰ আধাৰত বিভিন্ন গ্ৰুপত থাকিব আৰু এইটো কাৰ্বি আংলং জিলা ভিত্তিত প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। এই প্ৰতিযোগিতাত বঁটাৰ লগতে নগদ ধন থাকিব আৰু 5 তাৰিখে আমাৰ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা হ'ব। তাতো আমি 2টা শাখা ৰখা হৈছে। এই প্ৰতিযোগিতাত কাৰ্বি আংলঙৰ লগতে ডিফুবাসী শুভাকাংক্ষী ৰাইজৰ আমি অকুণ্ঠ সহযোগ কামনা কৰিছোঁ আৰু 5 তাৰিখে আমাৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হ'ব আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। লগতে বিশিষ্টানুষ্ঠান থাকিব আৰু যিসকলে শ্ৰেষ্ঠ হৈছে তেখেতসকলৰ এটি অনুষ্ঠান থাকিব আৰু ভূপেন হাজৰিকাৰ গীত আৰু নৃত্যৰ ওপৰত আমাৰ প্ৰদৰ্শন কৰা কাৰ্যসূচী ৰখা হৈছে। গতিকে মই ডিফুবাসী ৰাইজক লগতে কাৰ্বি আংলং জিলাৰ যিসকল আমাৰ শুভাকাংক্ষী ৰাইজ আছে সকলোকে আহি সহযোগ কৰি আমাৰ এই মহান ব্যক্তিগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই অনুৰোধ জনালোঁ। লগতে আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনালোঁ। ধন্যবাদ।